পেটকুলীয়া মানুহৰ আজিকালি অভাৱে নাই এই পৃথিৱীত আৰু হেয়া কোৱা মূল এটা মোৰ কাৰণ আছে লাহে লাহে সকলো জনাই যাম আজি ৰাতিপুৱা প্ৰথমতে গা মূৰকেইটা ধুই এতিয়া মই গৈ আছো মোৰ লগৰ ছোৱালী ঘৰলৈ কাৰণ হ'ল তাই সদায় বাবে এটা বিশেষ জেগাত গৈ আছে গতিকে বুলু আজি তাইক লগ কৰি আহো মই আহিছো বুলি আজি বহুতো বস্তু তাই ধুনীয়া ধুনীয়া বনাই দিছে প্ৰথমতে ৰুটি পিজ্জা আৰু লগতে হোৱাইট সস পাস্তা আৰু জানেনে তাই ইমানবোৰ বস্তু ইমান ধুনীয়াকে বনাব জানে নহয় মই একদমে আচৰিত বহুদিনে হ'ল তাইক লগ পোৱা নাছিলো আজি পিছে বহুতে বেছি ভাল এটা সময় কটাই আহিলো আৰু পেটকুলীয়া কাৰণটো ক'লো মই ক'ত যাওঁ মানুহজনে ক'ত দেহা মানুহে কি কৰিছে ওচৰ পাছৰ মানুহৰ অলপমান মোৰ ওপৰত চকুটো বেছি গতিকে মোৰ ওপৰত ধ্যান নিদিয়াকে আপোনালোকে নিজৰ জীৱনৰ ওপৰতে ধ্যান দিয়ক কাৰণ বেলেগক পেটকুলীয়া কৰিলে নিজে আপুনি কেতিয়াও আগনাবাঢ়ে উল্টা আপোনাৰ বেয়াহে হ'ব মই নিজৰ জীৱনটো বহুতে বেছি ধুনীয়াকে কটাই আছো আজিলৈ তেন্তে বাই